শুন, টকা ঘূৰাই দিয়া তাৰিখ কেতিয়াবাই পাৰ হৈছে। বহুত সুবিধা দিলোঁ তোক মই, আৰু নহ'ব। শুন, আজি যদি তই টকা ঘূৰাই নিদিয়, তোৰ মাৰক যেনেকৈ ভাল কৰিছিলোঁ তেনেকৈ হস্পিটেল ভৰ্তি কৰাম, বুজিলি? হেল্ল' হেল্ল' ছাৰ, হেল্ল'। ছাৰ, মোৰ মা হস্পিটেলত আছে ছাৰ। ছাৰ, আপুনি সহায় নকৰিলে নাই ছাৰ, মোৰ মাক বচাব নোৱাৰিম ছাৰ। ছাৰ, ছাৰ সহায় কৰক না ছাৰ। ছাৰ এই দুজাত, মোৰ টকাত বহুত প্ৰয়োজন হৈছে, তহঁতে মোক সহায় কৰ না। তই কৰ না। নাই মোৰ তাত। তইতো কৰিব পাৰা, তই কৰ না। তাত একদমেই নাই। এই ভাই তই আৰে দি দে না আছে। আৰে ভাই, 2 দিনমানৰ পৰা তেল ভৰাবই পইচা পোৱা নাই। অ বাবুল, কি হয় এইটো? কিয় লাগে তহঁতক? তহঁতক কিয় লাগে? আৰে ক না কি হয়? আৰে ক'লেনো কি হ'ব, কচোন। কিয়? তহঁতক মই কোৱা নাছিলো যে মোক টকাৰ প্ৰয়োজন হৈছে? তহঁতে কোনো গুৰুত্ব নিদিলি। ৰয়ছাৰৰ পৰা টকা যিখিনি লৈছিলো সেইখিনি দিব নোৱাৰিলো। সেইকাৰণে মোৰ মাৰ গহনাখিনিকে দিব ওলাইছো। নালাগে তহঁতৰ নিচিনা বন্ধুবোৰ, নালাগে। আৰে ঐ, ৰয় ছাৰ মানে আমাক যে পঢ়ুৱাইছিল সেইজন ছাৰ নহয় জানো? অ হয়, সেই ৰয়ছাৰজনৰ কথাই আচ্ছা, কৈছোঁ। ৰচোন বাৰু মই ফোন এটা কৰি লওঁ। ছাৰ, মই ইন্দ্ৰ কৈছোঁ ছাৰ। ইন্দ্ৰ, কোৱাচোন কিয় বা ফোন কৰিলা? ছাৰ, এই যে বাবুলৰ পৰা যে আপুনি পইচা পাই ছাৰ তাক সুধিব নালাগে, সেইটো মই দি দিম ছাৰ। নাই, আচলতে আজি মোক টকাৰ বহুত প্ৰয়োজন হৈছিল, সেইকাৰণে তাক মই অলপ জোৰ কৰি সুধিলোঁ। তুমি যদি মোক দিম বুলি কৈছা বাৰু ঠিক আছে, মই নুসুধোঁ তাক। ঠিক আছে ছাৰ, আৰু ছাৰ তাক নক'ব আপুনি মই দিয়া বুলি। নাই নাই, নকওঁ দিয়া, নকওঁ। ঠিক আছে ছাৰ, থেংক ইউ ছাৰ। ঠিক আছে। নালাগে, নালাগে তহঁতৰ দৰে বন্ধু। ৰয়ছাৰে মোৰ টকাখিনি মাফ কৰি দিছে। হে, নালাগে তহঁতৰ দৰে বন্ধু। তহঁততকৈ ৰয়ছাৰেই ভাল, বুজিলি? আৰে দোস্ত, তই যিহেতু হেল্প কৰিছই, তাক ক'ব লাগিছিলে। অ, তইতো ক'ব লাগিছিল তাক। চা ভাই, সঁচা বন্ধুৱে কেতিয়াও কৈ কেনে হেল্প নকৰে। কিয় বাবুল, তোক বোলে ৰয়ছাৰে টকাখিনি মাফ কৰি দিলে? দিছে। সেইদিনা টকাখিনি ইন্দ্ৰই দিছে। কি? ইন্দ্ৰই দিছে? আৰে তই গম পোৱা নাই নেকি?